हेलो एवरीवन সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅলৈ আজি মই ব্যাকৰণৰ এটা ভিডিঅ লৈ আহিছো এখন ওয়াৰ্কশীট লৈ আহিছো ব্যাকৰণৰ ওপৰত আমি ভাষা এটা শিকিবলৈ হলে আমাক ব্যাকৰণৰ সঠিক জ্ঞান থকাটো আমাৰ অত্যন্ত জৰুৰী গতিকে আমি আমাৰ শিশুসকলক যদি সৰুৰে পৰা ব্যাকৰণৰ সঠিক জ্ঞান দি যাওঁ সঠিক ধাৰণা দিওঁ তেন্তে হলে তেওঁলোকৰ ভৱিষ্যত সময়ত ইয়াৰ ওপৰত বিশেষ অসুবিধা নহব গতিকে আজি মই বিশেষ্য পদ লৈ আহিছো বিশেষ্য পদ মানে হৈছে যেটোৱে নাম বুজোৱা পদে বিশেষ্য মানে নামবাচক যিকোনো শব্দই হৈছে বিশেষ্য আৰু নাম বুলি ক'লে আমি ব্যক্তি ঠাই প্ৰাণী বস্তু আদি নাম হ'ব পাৰে যিকোনো নাম মানে বিশেষ্য গতিকে আমি শিশুসকলক ক'ব পাৰো যে নাম বুলি ক'লে বিশেষ্য যিকোনো বস্তুৰ নাম মানে হৈছে বিশেষ্য প্ৰথম প্ৰশ্নটো দিছো বিশেষ্য পদ কেইটাত ৰং কৰা বিশেষ্য পদ মানে নাম বুজোৱা পদে বিশেষ্য যদি শিশুসকলৰ এটো ধাৰণা আছে তেতিয়া তেওঁলোকে গোটেই শব্দখিনি এফালৰ পৰা পঢ়ি চাব আৰু তাত যেতিয়া দেখিব যে প্ৰথমতে অসম লিখা আছে অসম শব্দটো যেতিয়া পাব তেওঁলোকে গম পাব যদি জানে যে এখন ঠাইৰ নাম গতিকে অসমৰ তলত তেওঁলোকে আঁচ পাৰিব বা ৰং কৰি দিব ইয়াৰ পিছতে আছে তুমি মই বাঘ গোলাপ গতিকে এই শব্দবিলাক তেওঁলোকে পঢ়ি যাব তুমি শব্দটোতো কাৰো নাম নহয় বা মইতো কাৰো নাম নহয় গতিকে যদি জানে তেতিয়াহলে তেওঁলোকে ইয়াত ৰং নকৰে ইয়াৰ পিছত আহিব বাঘটো এটা জন্তুৰ নাম গোলাপ এপাহ ফুলৰ নাম আহা বুলি কোনো কাৰো নাম নহয় গতিকে যেতি তেওঁলোকে জানে যে পঢ়ি চাই যেতিয়া গম পাব যে এইকেইটা হৈছে বিশেষ্য কোনটা বিশেষ্য তেওঁলোকে বুজি পাব আৰু লগে লগে তেওঁলোকে ৰং কৰি যাব এই ধৰণেৰে তেওঁলোকে ৰং কৰি যাব ২ নম্বৰ প্ৰশ্নটো দিছো যে বিশেষ্যবাচক শব্দকেইটাত গোল চিন দিয়া ঠিক একে ধৰণে যদি তেওঁলোকে গম পায় যে এইকেইটা বিশেষ্য নাম মানে বিশেষ্য তেতিয়া তেওঁলোকে সুন্দৰভাৱে কোনো ভুল নকৰাকৈ ইয়াত দি যাব তাইৰ নাম ৰীমা গতিকে ইয়াত যেটো ৰীমা শব্দটো আছে এটো হৈছে বিশেষ্য সি কুকুৰ ভাল পায় কুকুৰ এটা জন্তু গতিকে এটা নাম গতিকে এইটো তেওঁলোকে দি যাব ৰাতুল বৰ বুদ্ধিয়ক লৰা ৰাতুল এটা লৰাৰ নাম ৰাতুল গতিকে নামবাচক এই তলত আঁচ দিব ইয়াৰ উপৰি লৰা শব্দটো হৈছে নাউন বা বিশেষ্য আমি সমানে অসমীয়াৰ লগতে ইংৰাজী শব্দবোৰ আমি কৈ যাব পাৰো ৩ নম্বৰ প্ৰশ্নটো দিয়া আছে বিশেষ্য শব্দবিলাক উপযুক্ত বাকচত লিখা ইয়াত গোটেইখিনি বিশেষ্য শব্দই দিয়া আছে আৰু একোটা বাকচ দি বনাই দিয়া আছে আমি শেপ কিছুমান বনাই দিছো গতিকে ব্যক্তি বুলি ক'লে প্ৰাণী বুলি ক'লে ঠাই বুলি ক'লে বস্তু কোনটো ভাগত পৰিব এতিয়া তেওঁলোকে ইয়াত সুন্দৰভাৱে পঢ়ি চাই লিখিব ব্যক্তি বুলি ক'লে তেওঁলোকে দেখিব যে মোহনে ব্যক্তি হয় শিক্ষক বুলি ক'লে ব্যক্তি ঘৰত পৰিব তাৰ পিছত আছে দেউতা ব্যক্তি ঘৰত পঢ়িব তাৰপিছত চাব প্ৰাণী বুজোৱা শব্দ ইয়াত কি আছে যেনে কুকুৰ আছে প্ৰাণী বুজোৱা বাঘ আছে প্ৰাণী বুজোৱা শব্দ এইখিনি তেওঁলোকে উপযুক্ত স্থানত লিখিব নিজে চাব তেওঁলোকে কোনটো কিহৰ ক'ত পৰে ঠাই বুলি ক'লে বিদ্যালয় চিকিৎসালয় বজাৰ এইবিলাক ঠাইত পৰিব ইয়াৰ উপৰি বস্তু বুলি ক'লে কলম গাড়ী এইবিলাক এনেধৰণে ইয়াত বহিব তেওঁলোকে এটো কৰিব পাৰিব ইয়াৰ উপৰিও আমি আৰু বহুত শব্দ দিব পাৰো মই কেইটামান শব্দ দিছো আপোনালোকে দিলে আৰু বহুত শব্দ দিব আৰু তেওঁলোকক এনেধৰণে বাকচ বনাই দিলে মানে তেওঁলোকে ভাল পাব কৰি ৪ নম্বৰ প্ৰশ্নটো দিছো যে বিশেষ্য পদৰ বাদে আন শব্দবোৰত ৰং কৰা এতিয়া এই ধৰণে কৰিলেও তেওঁলোকে গোটেই শব্দখিনি পঢ়ি চাব লাগিব ভালদৰে আৰু বুজি পাব যে কোনটো বিশেষ্য হয় কোনটো নহয় ইয়াত আনখিনি আমি বিশেষ্য বাছিব দিছিলো কিন্তু ইয়াত যিবিলাক বিশেষ্য নহয় সেইবিলাকতে ৰং দিব কৰিছো গতিকে তেওঁলোকে পঢ়ি চালে বুজি পাব যে কোনটো বিশেষ্য হয় কোনটো নহয় কিন্তু ঠিক আমি লগে কৈও যাব পাৰো সি বুলি ক'লে সিটো কেতিয়াও বিশেষ্য নহয় কিন্তু সি শব্দটো কি হয় সেই কথাটো আমি তেওঁলোকক ধাৰণাটো দি যাব পাৰো যে বিশেষ্য নহলেও সি যে এটা সৰ্বনাম পদ এই কথাটো আমি তেওঁলোকক কৈ যাব পাৰো ঠিক তেনেকৈ মা গৰু এইবিলাকতো বিশেষ্য পদ জানিব কিন্তু ধুনীয়া যদি কওঁ যে ধুনীয়াটো বিশেষ্য নহয় কিন্তু আচলতে ধুনীয়াটো কি হয় এই শব্দটো তেওঁলোকক আমি সঠিকভাৱে বুজাই যাব পাৰো ওখটো যিহেতু নাউন নহয় বা বিশেষ্য নহয় দৌৰাটো বিশেষ্য নহয় কিন্তু দৌৰা শব্দটো কি দৌৰাটো এটা ভাগত পৰিছে দৌৰা বুলি ক'লে যে ক্ৰিয়া বা কাম এইবিলাক আমি তেওঁলোকক বিশেষ্যৰ লগে আন শব্দবিলাক বা আন পদবিলাকৰো ধাৰণা তেওঁলোকক দি যাব পাৰো আজিৰ ভিডিঅ'ত ইমান কেইটাই দিছো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহলে এটা লাইক কৰি দিব কমেন্ট এটাও কৰি দিব শ্বেয়াৰো কৰি দিব লগতে সাবস্ক্ৰাইবো কৰি দিব ধন্যবাদ